দাদা ষ্ট'ৰটোৰ নামটো কি আছিলে? এইখন ষ্ট'ৰৰ নাম হ'ল মিউজিক পেৰাডাইজ। বহুত ভাল ভাল ইয়াতে আছে ইনষ্ট্ৰুমেণ্ট, গিটাৰ যিমান লাগে এভেইলেবল আছে। বাই বাই। Hello guys. Nangel ko hello guys. Hello guys, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ব্লগলৈ। আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি গুৱাহাটী যাবলৈ ওলাইছোঁ। মই বৰ্তমান ৰেডি হৈ আছোঁ। কি কাৰণত গুৱাহাটী যাম, এটা বহুত স্পেচিয়েল কাৰণটো সকলোকে ভিডিঅ'টোৰ আগলৈ কৈ আছোঁ মই। তো বহুত দিনৰ মূৰত আজি গুৱাহাটী যাবলৈ ওলাইছোঁ। লকডাউন দিয়াৰ পৰা প্ৰায় নতুন লকডাউন ষ্টাৰ্ট হোৱাৰ পৰা যোৱাই নাছিলোঁ। মোৰ লগৰে কেইজন মানে বহুত ভাল পদক্ষেপ এটা লৈছে আজি। মানে বাটৰ যিমানে খাব নোপোৱা সৰু ল'ৰা ছোৱালী আছে চবকে মানে কিবা অলপ হেল্প কৰিব, কাপোৰ চাপোৰ দিব বা তেনেকুৱা কৰিব। তো তাৰ কাৰণে মেইনলি যাব ওলাইছোঁ। আৰু লগতে মোৰ কিবা এটা কিনাও প্লেনিং আছে। যদি কিনাটো হয় তেতিয়াহ'লে ব্লগটো ভালকৈ কণ্টিনিউ কৰিম। তো চাই থাকক আপোনালোকে। আমি যাবলৈ ওলাইছোঁ আৰু কেকে আহি বাটত ৰেডি। তো আমি যাম বৰ্তমান। এইবিলাক ৰাস্তা বনাই আছে, আগৰ ফালে চব কমপ্লিট হৈছে প্ৰায়, কিন্তু এইখিনি হোৱা নাই আৰু এইবিলাক পুৰা জোৰদাৰ কাম চলি আছে। এইবিলাক প্ৰায় কমপ্লিট হৈছে আৰু মাজত ডিভাইডাৰটো বহাব বাকী আছে। বাকী একদম ৰাস্তা পুৰা ফিনফিনীয়া কিন্তু দেই। বাহ বাহ বাহ। নতুন ৰাস্তা কিন্তু গাছবিলাক নাই, খালি খালি। সেইটো বেয়া লগা হৈ গ'ল। এইবিলাক গছৰ মূৰা, বহুত গছ কাটছে বহুত। গাইজ, আজ্ঞাতুৰীৰ এইখিনি জেগা কিন্তু তামাম মজা লাগে। চাৰিওফালে সেউজীয়া সেউজীয়া, কিমান ধুনীয়া পৰিৱেশ। আৰু ইয়াতেইতো গণেশ মন্দিৰ। এইটো জয় গণেশ বাবা। চাওকচোন চাওক, কি ধুনীয়া এটা পৰিৱেশ। পালোঁ গণেশ মন্দিৰ পাৰ হৈ আহিলোঁ। লগৰকেইটা আহোঁতে অলপ দেৰি হ'বৰ কাৰণে আমি কেকেমা ওলাই দিলোঁ। এতিয়া ইয়াতে আহি ৰখি আছোঁ। আজি বতৰটো বঢ়িয়া, ৰ'দ নাই যদিও কিন্তু বহুত মানে গৰম এটা আছে। তথাপি আৰু ৰ'দ থকাতকৈ এইটো বেছি বেটাৰ। তো ইয়াতে ৰখি আছোঁ, ৱেইট কৰি আছোঁ তাহাঁতক আহি লওক, তাৰপিছত দেখাই আছোঁ আপোনালোকক। ফাইনেলি লগৰকেইটা আহি পালে। গুণ ইয়ে চব প্লেনিং কৰিছে আজি। বাকী লগৰবিলাক আহিলে, এতিয়া আমি যাম। পুৰা দলংখন চাফা চাফা হৈ আছে, হয়নে? ইয়াতে দুটা আহিলে ঘৰে মানে পুলিচে দুটা আহিব নিদিয়ে। তথাপিও কিবাকৈ আহিলোঁ আৰু উপায় নাই, বাইক এখনে আছিল যিহেতু। বজৰং বলী আছে লগত, কিবাকৈ ফাৰি আহিলোঁ নে কি কেকে? জালুকবাৰী আহি পালোঁ। জালুকবাৰী আহি পাই এটিএমত পইচা ওলাই ল'লোঁ অকণমান। এতিয়া যামগৈ আৰু আগলৈকে। তো চাই থাকক। আমি জালুকবাৰীৰ পৰা যিমান পাওঁ মানে অসুস্থ ল'ৰা হওক বা বাটত থকা ল'ৰা সকলোকে মানে কাপোৰ বা কিবা কানি তেনেকৈ দিবৰ কাৰণে চেষ্টা কৰিম। তো এতিয়া আহিছোঁ, গোটেই বেগত লৈ আহিছোঁ। কোনোৱে ৰেডি কৰি আছে। বাইদেউ পিন্ধিব আপুনি? বাইদেউ আপোনাৰ ঘৰ ক'ত?
কিবা জন্মৰ পৰা এনেকুৱা নে দিয়ক ঠিক আছে ভালকৈ থাকক তো এনেকৈ ৰাস্তাত আমি যিমান পাওঁ সকলোকে দি যাবৰ কাৰণে চেষ্টা কৰিম আৰু বাৰ বাৰ দেখো হাজাৰ বাৰ দেখো कि देखने की चीज है अरे वेलकाम टू जामगांव मालिगांव নহয় দেই जामगांव जाम 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 बहुत जाम বেয়া যাম এইবিলাক বনাই থকাৰ কাৰণেই মালিগাঁৱত মানে ইমান জাম লাগি আছে এইকেইদিন বাৰু যি নহওক সকলোবোৰ সোনকালে ভাল হ'লে হ'ল আৰু বলক গৈয়ে থাকোঁ আৰু এনেকৈ জামৰ মাজে মাজে মালিগাঁৱৰ বিধ্বংসী জাম পাৰ হৈ আহিলোঁ এতিয়া আমি গৈ আছোঁ কিন্তু ভৰলুত বোলে যাব নিদিয়ে ধৰি আছে তাৰ কাৰণে চাওঁ আমি অলপ দূৰ যাই লওঁ যাই কেনে ভৰলুত নামি দিম চাগে মই অকণমান খোজকাঢ়ি যাম আৰু ভৰলু পালোহি ভৰলুত আহি আমি কেইটামান দেখা পালোঁ সৰু সৰু ল'ৰা ছোৱালী ইয়াতে আছে আৰু আপোনালোকে বেকগ্ৰাউণ্ডৰ পৰা বহুত হাহাকাৰ পাব পাৰে তাৰ কাৰণে একদম বেয়া নাপাব কাৰণ বহুত গাড়ী চাড়ী চলি আছে এই ল'ৰাজনে প্ৰথমতে মোৰ কেমেৰাটো দেখি মুখখন লুকাইছিল কিয় লুকাইছিল ক'ব নোৱাৰোঁ কিন্তু সি মুখখন বাৰে বাৰে লুকাই লুকাই দি আছিলে কাপোৰ লাগিব কাপোৰ লাগিব তোৰ নামটো কি ৰাজা দাস তোৰ নামটো কি আৰমান আলী আৰু তোমাৰ নামটো কি হা হা কাপোৰ লাগিব কাপোৰ হা খাদ্য চাদ্য খাই আছে নে নাই খাদ্য চাদ্য খাব পাই আছে নে নাই খাদ্য চাদ্য খাব পোৱা নাই চাচোন চাহ পিন্ধিছা ধুনীয়া হা হৈ যাব পিন্ধিছা ডাঙৰ হৈছে না এই এটা ডাঙৰ হৈছে এইটো ইয়াক দে ইয়াতটো চা এইটো পিন্ধ এইটো ডাঙৰ নহয় দে এইটো হ'ব লাগে চাইজত ডাঙৰ হ'লে ভালে গৰমত তোৰ ঘৰ ক'ত হয় দে এইখিনিতে ঘৰ ক'ত থাকা কোনপিনে সেইটো ঘৰত কোন আছে স্কুলত যোৱা নাই স্কুলত নাযা আৰু শুন এই এটা কথা কওঁ বেয়া কাম নকৰোঁ বুলি কওঁ কেতিয়াও কওঁ তই ভালকৈ কওঁ তই কওঁ বেয়া কাম নকৰোঁ আকৌ ভালকৈ থাকিবি হা বেয়া কাম নকৰিবি দেই কৰিবি নেকি নকৰিবি হা বাই বাই মাইনাটো পিন্ধিব পাৰিব কেনেকুৱা লাগিছে কোৱা अच्छी लगी है अच्छा लगा हाँ ये पिंधेगा ना पा पहनेगा क्या पहनोगे ना अच्छे से पहनना ठीक है ठीक है
মানুহ ভৰ্তি হৈ গ'ল আহি তো চবকে দি আছোঁ যিমান পাৰোঁ মিলাই চাৰ্টটো আপুনি পিন্ধিব পুৰা বঢ়িয়া গোটেইবিলাক অকণমান ডিষ্টেঞ্চত আহাচোন চাওক মানুহ ভৰ্তি হৈ গ'ল ইয়াতে এই সৰু সৰু বাচ্ছাবিলাকৰ হাঁহিটো দেখিয়ে বহুত ভাল লাগে তো ইয়াতে যিমান পাৰোঁ সেইকেইটাক দিলোঁ কিন্তু ইয়াতে মানুহ ভৰ্তি হৈ যায় পুৰা কাৰাকাৰি লগাই দিয়ে চবে আহি লাইন পাতি কোনেও নলয় এটাই 3টা 4টাকৈ টি চাৰ্ট লৈ যায় স্পৰ্টিং লৈ যায় এইটো আৰু উপায় নাই আৰু এইটো অভ্যাস আছে হয় নে নহয় কৈ লাভ নাই আৰু তো আজি এই গোটেই মেইন প্ৰগ্ৰেমটো আমাৰ গুণজিত ই মোক ক'লে মানে কৰিব বুলি মোৰে লগৰ হয় একেলগে পঢ়া আমি তো ইহঁতে ক'ব মানে আজি কেনেকুৱা কি পালে বা কেনেকুৱা লাগিল এইটো এটা আমাৰ বহুদিনৰ পৰিকল্পনা আছিল আমি লগৰ বন্ধু সীমান্ত মাধুৰ্য নেচিম আমি ইয়াতে লগ হৈ কিনে আৰু আমাৰ লগত ইয়াত উপস্থিত নাই কেইজনীমান ৰাজশ্ৰী আমাৰ এজনী আছে আমাৰ লগত ভালিনা ৰূপম ভালেকেইজন লগ হৈ কিনে আমি এনেকুৱা এটা পৰিকল্পনা কৰিছিলোঁ কিছু সময় আগতে পৰিকল্পনা কৰিছিলোঁ কিন্তু ক'ভিডৰ কাৰণে হয়তো অলপ পলম হ'ল যিকি নহওক সকলোৱে এটাই অনুৰোধ সকলোৱে নিজৰ চুবুৰী হওক নিজৰ গাঁৱৰ হওক যিখিনি এনেকুৱা পদাবতৰ বাসিন্দা বা যিখিনি ওচৰত ঘৰ দুৱাৰ নাই সেই মানুহখিনিক যাতে আপোনালোকে সামৰ্থ্য অনুযায়ী খাদ্যৰ ক্ষেত্ৰত হওক সাজ পোছাকৰ ক্ষেত্ৰত হওক যেনেদৰে পাৰে আপোনালোকে আপোনাৰ খাদ্য অনুসৰি সহায়ত আগবঢ়ায় ধন্যবাদ বহুতেই ভাল পৰিকল্পনা আমাৰ এই লগৰ হয় শুৱালকুছিৰে গোটেই এইজন আছে মাধুৰ্য ইহঁতবিলাক গোটেইবিলাক এইজন নেচিম ইহঁতে লগ লাগি মানে এইবিলাক পৰিকল্পনা কৰিছিলে বহুত আগতে ক'ভিডৰ কাৰণে কিন্তু কৰিব পৰা যোৱা নাছিল কিন্তু এতিয়া আমি গোটেইবিলাকে ওলাই আহি কামটো কৰিলোঁ আৰু তো যদি কামটো আপোনালোকে ভাল পাইছে আপোনালোকেও নিজেও কৰিব ওচৰ চুবুৰীয়া যিমান মানুহ আছে দুখীয়া খাব নোপোৱা চব সকলোকে সহায় কৰিব ধন্যবাদ তো আমি ইয়াতে চব দি মেলি ওলালোঁ বৰ্তমান ওলাই আমি এতিয়া বৰ্তমান দোকান ফালে কিবা এটা কামত যাই আছোঁ মানে মোবাইল বেয়া হৈছে মোবাইলটো ভাল কৰিবৰ কাৰণে গৈ আছোঁ আৰু লগতে মই এটা কিবা বস্তু কিনাৰ কথা কৈছিলোঁ যদি পাৰোঁ সেইটো কিনিম আপোনালোকক দেখাই আছোঁ তো জাষ্ট আমি গুৱাহাটী ক্লাব আহি পালোঁহি আগত পুলিচ চেকিং আছিলে সেইকাৰণে মই অকণমান নামি দিলোঁ অকণমান ভয়ানক চেকিং চলি আছে খাটৰা চেকিং তো চাওক আপোনালোকে মই দেখাইছোঁ এনেই নামি দিলোঁ এখেত কিবা বেলেগ কাম কৰাতহে বিজি হৈ আছে কেকে আছে আগত কেকে ৰখি আছে যাই লওক চাই থাকক আহি পালোঁহি এতিয়া ভিভ' কেয়াৰ বিচাৰি আছোঁ ইয়াতে তো ফাৰ্ষ্ট ফ্ল'ৰত আছে বুলি কৈছে গৈ লওঁ তালৈকে গৈ মেলি মোবাইলটো কি হয় কি নহয় তাৰপিছত ওলাম আৰু ইয়াৰ পৰা বহুত ভোকো লাগিছে কিবা এটা খাব লাগিব তো ফাৰ্ষ্টে মোবাইলটো ইয়াৰ কামটো কৰি লওঁ তাৰপিছত
তো ইয়াৰ কামটো ইয়াতে নহ'ল, এতিয়া আমি আকৌ গণেশগুৰি নহ'লে পাণবজাৰ যাব লাগিব মোবাইলটো ঠিক কৰিবৰ কাৰণে। কি ক'লে ইয়াতে লিংক নাই, নেট নাই, তো ইয়াৰ কামটো ইয়াতে নহ'ল। দুখী মানে গৈ আছোঁ আৰু ৰিটাৰ্ণ। দুটা ছাৰ্ভিচ চেণ্টাৰ থকা বুলি ক'লে, তো চাওঁ কোনটোত যাওঁ। পাণবজাৰ বেছি ওচৰ হ'ব, তো পাণবজাৰতে যাম চাগে, কাৰণ মোৰ কামটো তাৰ ওচৰে পাঁজৰে হৈ যাব। তো চাই থাকক। আজা ৰে আজা ৰে আজা ৰে। তো ইয়াৰ কামটো পাণবজাৰটো নহ'ল, তাতো সেই ছেইম প্ৰব্লেম, নেটৰ প্ৰব্লেম। তো আমি এতিয়া লাখটকীয়া আহিছোঁ, লাখটকীয়াৰ এখন দোকানত। ইয়াতে কামটো হৈ যাব বুলি কৈছে, যদি ছফ্টৱেৰ প্ৰব্লেম হয় জল্দি হৈ যাব। সি ভিতৰত গৈছে, কথা চথা পাতিলোঁ, চাওঁ যদি প্ৰব্লেমটো কি গম পাওঁ তেতিয়াহ'লে এতিয়াই ভাল কৰিম, এতিয়াই লগত লৈ যাম আৰু চাই লওঁ। এইখন হ'ল লাখটকীয়াৰে এখন মাৰ্কেট ভিতৰত। ইয়াতে চব মোবাইলেই ভাল কৰা হয় আৰু সকলো পাৰ্টছ, কাভাৰ, লগতে চাৰ্জাৰ যি লাগে সকলোবোৰ ইয়াতে পায়। কোনোবাক লাগিলে আহিব পাৰে আৰু। তো কেকেৰ মোবাইলটো দিলোঁ ফাইনেলি ভাল কৰিবৰ কাৰণে। অকণমান টাইম লাগিব বুলি ক'লে, তো তাৰ কাৰণে আমি যি লগা আছিল বস্তুটো আনিবৰ কাৰণে গৈ আছোঁ। কি আনিম বা কি ল'ম এতিয়া নকওঁ আপোনালোকক, ডাইৰেক্ট জেগাত গৈ পিনি দেখাম। বহুত গৰম, বহুত ৰ'দ, তথাপি উপায় নাই আৰু তলত। দ্য বিগেষ্ট ফেঞ্চি বজাৰ এইখনে হ'ল আমাৰ ফেঞ্চি বজাৰ। ইয়াক লৈ এটা ব্লগ বনাম এক্সট্ৰাকৈ। আজি আৰু চব দেখাই নাথাকোঁ, যিহেতু বেলেগ বেলেগ কামত আহিছোঁ। এনে ওপৰা ওপৰিকৈ দেখাইছোঁ আৰু যি লাগে চব ইয়াতে পাই যাব আৰু কাপোৰৰ পৰা ইলেক্ট্ৰনিক্স, মোবাইল যি লাগে। বেয়া গৰম। এতিয়া নাই বুলিও আমি 2 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ। ডাইৰেক্ট ফেঞ্চিৰ পৰা আহি এতিয়া পল্টন বজাৰ পালোঁ। বহুত গৰম, ফাটি গৈছে আজি দিছ এটা। গৰমত অৱস্থা নাই, ৰখিছোঁ এতিয়া কিবা ঠাণ্ডা এটা খাই লওঁ। গুগল মেপত দেখুৱাৰ নিচিনা এটা যদি হয়, আৰু বেছি দূৰ নাই আৰু 2 মিনিট 3 মিনিটমান লাগিব আৰু গৈ পাওঁতে এইখিনি। চাওঁ, গৰমত একদম অৱস্থা বেয়া হৈ গৈছে, মানে খোজকাঢ়ি বহুত দূৰ খোজকাঢ়ি আহিলোঁ। সেইকাৰণে একদম অৱস্থাই নাই, সি কিবাকৈ আহি আছে আৰু খোজকাঢ়ি। তো গৈ আছোঁ, চাওক। তো ফাইনেলি ডেষ্টিনেশ্যন আহি পালোঁ, য'ত আহি আছিলোঁ। তো মই কিবা কিনাৰ কথা কৈ আছিলোঁ যে মই গীটাৰ ষ্ট'ৰ এখনত আহিছোঁ, গীটাৰ এটা বুলি ভাবিছিলোঁ। সৰু ভাইটিও কৈ আছিলে, তাৰ কাৰণে এখন ষ্ট'ৰত আহিছোঁ। দাদা ষ্ট'ৰটোৰ নামটো কি আছিলে? মিউজিক পেৰাডাইজ। এইখন ষ্ট'ৰৰ নাম হ'ল মিউজিক পেৰাডাইজ। বহুত ভাল ইয়াতে আছে ইনষ্ট্ৰুমেণ্ট, গীটাৰ যিমান লাগে এভেইলেবল আছে, আপোনালোকে আহি চাব পাৰে। এইটো পল্টন বজাৰ পৰে ন এইখিনি? নেপালী মন্দিৰৰ ওচৰতে হয় এইখিনি জেগা। তো মই চাই আছোঁ, চাই লওঁ কি কৰোঁ। A few moments later. তো এইখনে ল'লোঁ দিয়ক ফাইনেলি। তো ফাইনেলি মই ল'লোঁ কিবা এটা গীটাৰ ইয়াৰ পৰা। দাদাৰে দোকান এখন, আপোনালোকে ইচ্ছা কৰিলে আহিব পাৰে। তো দাদা আপুনি কৈ দিয়ক কেনেকুৱা ৰেঞ্জত পায়? এনেতো 2000 পৰা আৰম্ভ হয়, যিমান দামত লাগে মোটামুটি পাই যাব, 20-25 হাজাৰত দি পাই যাব। ভেৰাইটিজ আছে, সব আইটেমেই আছে, কেচিঅ', গীটাৰ, ড্ৰাম ছেট, নাও, চব বস্তু। মানে মিউজিকৰ চব বস্তুৱে পাব ইয়াতে। আৰু সৰু বাচ্ছাৰ কাৰণেও যদি লাগে তেতিয়াও আহিব। বাচ্ছাৰ কাৰণে বেবী গীটাৰ আছে, পাব, কেচিঅ' আছে, পাব। হয়, তো আপোনালোকে আহিব, যদি কিবা কিনিবলগীয়া আছে মিউজিকৰ সামগ্ৰী, আহি কিনে মোৰ নামটো কৈ দিব, দাদাই অকণমান হ'লেও ডিছকাউণ্ট দি দিব। ঠিক আছে। তো ফাইনেলি ইয়াৰ মোবাইলটো ভাল হ'ল। গৰমত অৱস্থা একদম বেয়া, মাথা চাথা ঘূৰাই গৈছে একদম। খোজকাঢ়ি আহিলোঁ কিছু দূৰ, 2-3 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ। তাৰপিছত গীটাৰটো কিনি খোজকাঢ়ি আহি আছোঁ। বেয়া অৱস্থা একদম, মোৰ মাথা ঘূৰাই গৈছে, ভাগৰি পৰিব বাকী। তো চাই থাকক, কিবা এটা খাম, ভোক লাগিছে এতিয়া। তো খোৱাৰ টাইমত ডাইৰেক্ট লগ পাম, বেলেগ আৰু ব্লগ কৰি নাথাকোঁ আৰু। এতিয়া আমি ঘৰত ম'ম' কিবা এটা খাওঁ, বহুত ভোক লাগিছে, মোৰ একদম অৱস্থা বেয়া। তো ফাইনেলি পৰ্ক ম'ম' আহি গ'ল, ম'ম'টো খাওঁ। জাম ভাঙি আহি পালোঁ এতিয়া আদাবাৰী। কেনে লাগিল যাম কেনেকৈ? বহুত বেছি যাম। এতিয়া তেল ভৰালোঁ, ডাইৰেক্ট যাম আৰু। তো ডাইৰেক্ট ঘৰ পাই কিনে ব্লগটো কণ্টিনিউ কৰি আছোঁ।
পুলিচৰ জালৰ পৰা বাচি গণেশ বাবাৰ কৃপাত জয় গণেশ বাবা। এই ৰাস্তাৰ মাজে চাজে গৰু বাৰু যি নহওক ভালে ভালে আহি পালোঁ দিয়ক শুৱালকুছি। তো ফাইনেলি মই ঘৰত আহি গা পা ধুই মেলি অকণমান ৰেষ্ট লৈ এতিয়া লগৰ এটাত যাব ওলাইছোঁ, সি বোলে গিটাৰটো চাই, তো তাৰ কাৰণে মই তাক দেখাব যাওঁ। তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে সকলোৱে ভালকৈ থাকিব। বাই বাই।